ध्यान से सुनिए, पूरे देश में आज रात 12 बजे से संपूर्ण देश में संपूर्ण लॉकडाउन होने जा रहा है। मेरी आपसे प्रार्थना है और मैं हाथ जोड़ के प्रार्थना करता हूं कि आप इस समय देश में जहां भी हैं वहीं रहें। ক্ষমা কৰিব দাদা, ক্ষমা কৰিব। নাথ, বলেন বৰা, শুনা, তোমালোকক আজি এটা কথা কওঁ। তোমালোকৰ আজিৰ পৰা কাম শেষ আৰু অনিৰ্দিষ্ট কাললৈ কামটো হ'বনে নহয় এইটো মই ক'ব নোৱাৰোঁ। ছাৰ, আজিৰ পৰা তোমালোকৰ যোৱা আৰু আজিৰ পৰা কাম নাই আৰু। ছাৰ, তেনেকৈ নহ'ব ছাৰ। ছাৰ ছাৰ আমি কি কৰি খামনো? আমাৰ সংসাৰ কেনেকৈ চলিব? ছাৰ ছাৰ কিবা এটা কৰক। আৰে সেইটো মই কেনেকৈ জানিম? তোমালোকে চাকৰি কৰা, খেতি কৰা, বিজনেছ কৰা, লগা হ'লে প্ৰফেশ্যনত লয়াৰ হৈ যোৱা আৰু ঘৰ মাটি বনোৱা, তাতে ভাড়া দিয়া, তোমালোকৰ কথা। আৰু একো নোৱাৰিলেও ভিক্ষা খোজা। ছাৰ ছাৰ তেনেকুৱা নকৰিব ছাৰ। মোৰ কণমানি এজনী আছে আৰু মোৰ সংসাৰ কেনেকৈ চলাম ছাৰ? ছাৰ সেইবিলাক কথা কৈ লাভ নাই। মোৰ ওপৰৰ পৰা প্ৰেছাৰ আছে। তোমালোকক আজিৰ পৰা খেলা শেষ, কাম শেষ। ছাৰ ছাৰ কিবা এটা কৰক ছাৰ। আমাৰ এমাহৰ মজুৰি কৰ্তন কৰক, আমাক কিবা কৰি ৰাখক ছাৰ। ছাৰ এইবিলাক কথা কৈ লাভ নাই মোৰ আগত। তোমালোকে যাব পাৰা। ছাৰ ছাৰ আমাৰ হাতততো কিবা অকণমান টকা দিয়া। নাই 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 নক'বা সেইবিলাক, মই একো নক'বা দেই। ছাৰ আমি ঘৰত যাম কেনেকৈ? ছাৰ ছাৰ কিবা এটা কৰক ছাৰ। ছাৰ ভৰিত ধৰিছোঁ ছাৰ। ছাৰ কিবা এটা অলপ কৰক না ছাৰ। ছাৰ কি কৰা যায়? ছাৰ অলপ ছাৰ কিবা অলপ কৰক না। কি কৰোঁ ছাৰ? ছাৰ তুমি মোক কিয় সুধিছা? তোক মেনেজাৰ কিয় পাতিছোঁ? মেনেজাৰ কিয় পাতিছোঁ তোমাক? মেনেজ কৰা তুমি। মেনেজ কৰিব নাজানিলে তোমাক মই মেনেজাৰ এনে পাতিছোঁ নেকি তোমাক? হ'ব ছাৰ, মেনেজ কৰি আছোঁ ছাৰ। এতিয়ালৈ শুনা, এই বন্ধৰ যিখিনি তোমালোকে পাব লগা মজুৰি আছিল, বন্ধ খোলাৰ পিছত আহিবা, কিবা এটা লৈ যাবা। এতিয়া তুমি মোক এইবিলাক কথা নক'বাই। ছাৰ এতিয়া ইয়াৰ পৰা যোৱা মুঠতে। ছাৰ, নহ'বই নকৰিব ছাৰ। একদম নহ'ব, একদম নহ'ব। খালি ইয়াতে এটা এটা চাইন মাৰি যোৱা, পিছত দেখা যাব কি হ'ব। বন্ধ খোলাৰ পিছত আহিবা। এফালে শুনা, এফালে শুনা, এফালে শুনা। তোমালোকৰ প্ৰব্লেম আছে মই গম পাইছোঁ। মই গম নোপোৱা নহয়, মই গম পাইছোঁ। কিন্তু এতিয়া একো সহায় কৰিব পৰা নাযাব। গতিকে তোমালোকে যেনেকৈ পাৰা, যেনেকৈ কি যোগাৰ কৰি পেলাই হ'লেও তোমালোক যোৱা কিবা কৰি ঘৰত এতিয়া। ঠিক আছে, যোৱা 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 যোৱা। আৰু তোমাক মেনেজাৰ পাতি মোৰ একো লাভেই নহ'ল। মেনেজ দিব নাজানে। মানুহক মেনেজ কৰিব জানিব লাগিব। মানুহৰ ব্ৰেইনৰ লগত খেলা কৰিব জানিব লাগিব। তোমাক মেনেজিং কি শিকালোঁ?
ছাৰ মেনেজ কৰি দিলোঁৱেইতো MBA কৰিছে ছাৰ মেনেজ কৰি দেখোন দিলোঁৱেই হ'ব এতিয়া বাকীখিনিক মেনেজ কৰা এতিয়া বাকীখিনিক মেনেজ কৰা হ'ব ছাৰ যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নেচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশৰ ৰ'দেও নেহাহে তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা কিলোমিটাৰ খোজকাঢ়িওনো কেনেকৈ যাবি অ' খোজকাঢ়ি যাব নোৱাৰোঁ ইমান দূৰ কিবা নহয় কিবা এটা ব্যৱস্থা কৰিম অলপ ধৈৰ্য ধৰ ব্যৱস্থা কৰি আছোঁ মই ঐ সুশান এই গাড়ী এখন পালে ভাল আছিল ঐ ইমান দূৰ আমি কেনেকৈ যাম পাম ৰ'বা ধৈৰ্য ধৰা পাম এতিয়া দূৰৰ পৰা এখন অহা যেন পাইছোঁ বলেন ক'ত এই সোঁফালে চোৱাচোন এইখন নৰখিব চাগে অ' মোৰো অলপ তেনেকুৱা যেন লাগিছে এতিয়া চাওঁচোন বাৰু বুজিছ সুশান মোৰ কণমানিজনীক নেদেখা আজি বহুত দিনেই হ'ল কি বা কৰি আছে তাই গাখীৰ চাখীৰ ভালকৈ পাই আছেনে নাই কেইদিনমান আগতে বোলে সেউজীয়া পায়খানা হ'ল এতিয়া কিনি খুৱাব লাগিব যেনহে পাইছোঁ তোৰ খৰচ বাঢ়ি গ'ল বোলেন এতিয়া গাড়ী এখন পালে বলেন বলেন তই বসু কি হৈছে তোৰ হৈছে মোৰ দেখোন কিবা বুকুখন বিষোৱাৰ দৰে লাগিছে মই গাড়ী চাওঁ তই অলপ তই মই গাড়ী চাইছোঁ মোৰ বেমাৰটো পুনৰ উঠিছে তই ধৈৰ্য ধৰছো গাড়ী পাম দে ধৈৰ্য ধৰছো অলপ ধৈৰ্য ধৰ তই তই সাজি দে অলপ সাজি দে তই গাড়ী আহিব গাড়ী আহিব তই অলপ ধৈৰ্য ধৰছো
প্ৰয়োজন মোৰ যদি কিবা এটা হয় তই মোক কণমানিজনীক চাবি কিন্তু সেই তেনে কথা নকবি অ' দুখ লাগে তেনে কথা নকবি এই তোৰ জানো মনত নাই আমি সৰু কালত এই নৈত গাঁও ধুইছিলোঁ যে তোৰ মনত নাই জানো আইতাই যে আমাক সাধু কথা শুনাইছিল আমি চোতালতে গধূলি পাতি পৰি বহিছিলোঁ তোৰ মনত নাই আৰু এই চুঙা পিঠা মনত আছে নাই তোৰ হা সেই চুঙা পিঠা কি যে সোৱাদ আছিল চালা তই পাহৰি গ'লি নেকি আৰু চুঙা পিঠাৰ কথা ক'লে কিবা শান্তনালৈ মনত পৰে অ' মোৰ তাইক মই ভাল পাইছিলোঁ কিন্তু তাই তোকে ভাল পাইছিল লাষ্টত যেনিবা তোৰেই হ'ল একো নাই হয় যি হয় ভালৰ কাৰণে হয় আৰু তাই মোৰ লগত আহিলে সুখ নাপালেওহেঁতেন তাই মোৰ লগত সুখত থাকিব নোৱাৰিলে একো নাই কাৰণ মোৰ সন্তান জন্ম দিব পৰা শক্তি যিদিকে নায়েই সেইটো সকলোৱে জানে মোৰ একো নাই সেই যাওঁ তই মই জানো মই এই পুৰণি কথাবোৰ ওলালে তোৰ টোপনিডাল জলদি ধৰে মই জানো শু শু 3 দিন দি পানী নাইতো তই শু তোক মই আজি আমনি নকৰোঁ তই শু অ' বলেন তই মই অলপ তোক চাইড কৰি দিওঁ দেই বলেন মই গাড়ী চাওঁ গাড়ী নাপালি চাইকেলত দলিও লৈ যাম তোক মই বলেন তই অলপ চাইড কৰি দিওঁ মই তোক যেতিয়া থাকচোন তই মই আহি আছোঁ মই কিবা এখন জগাৰ কৰোঁ ক্ষমা কৰিব দাদা ক্ষমা কৰিব আমি ঘৰত যাম বলেন তই চিন্তা নকৰবি আমি ঘৰত যাম বলেন আমি ঘৰত যাম বলেন বলেন ঐ আমি যাম ঐ বলেন আমি ঘৰত যাম বলেন বলেন উঠ বলেন আমি ঘৰত যাম বলেন বলেন আমি ঘৰত যাম আমি ঘৰত যাওঁ বলেন টেনশ্যন নকৰিবি তই মই ঘৰত লৈ যাম তই বলেন নমস্কাৰ আমাৰ সৰু প্ৰয়াসখিনিক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আৰু শেষত বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ